মূৰ্খ মানুহৰ লগত যুক্তি তৰ্ক নকৰাই ভাল, কাৰণ তেনেকুৱা কৰা মানে আমি নিজেই নিজৰ সময় নষ্ট কৰা। ভাগ্যই তেওঁকহে সহায় কৰে, যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। ভগৱান মূৰ্তিত বাস নকৰে। আচলতে আমাৰ অনুভূতিয়ে আমাৰ ঈশ্বৰ আৰু আমাৰ আত্মাই হৈছে মন্দিৰ। যিয়ে তুমি কথা কোৱাৰ সময়ত অন্যমনস্ক হৈ থাকে, তেওঁৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবা। প্ৰতিটো সম্পৰ্কৰ আঁৰত কিবা নহয় কিবা স্বাৰ্থ লুকাই থাকে। এনেকুৱা কোনো সম্পৰ্ক নাই য'ত স্বাৰ্থ জড়িত নাই। অপ্ৰিয় হ'লেও ই সত্য। যিজনে আনৰ ভালৰ বাবে নিজক ত্যাগ কৰে, তেওঁহে প্ৰকৃত পুৰুষ।